সন্মান কৰি আমাৰ এই চিপাঝাৰ অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী কৰুণানিধি ডাঙৰীয়াৰ দ্বাৰা উন্মোচন কৰিবলৈ আগবাঢ়িছোঁ। সভাপতি সম্পাদক প্ৰণৱকে সমৰ্পিত কৰিবলগীয়া আৰু শ্ৰদ্ধাৰ ৰাইজক সহযোগ কৰিবলৈ অনুৰোধ জনাইছোঁ। সন্মান কৰি আমাৰ এই চিপাঝাৰ অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী কৰুণানিধি ডাঙৰীয়াৰ দ্বাৰা উন্মোচন কৰিবলৈ আগবাঢ়িছোঁ। শ্ৰদ্ধা আমাৰ উন্মোচনী সভাখন হৈ গ'ল, উন্মোচনী দ্বাৰ মুকলি হৈ গ'ল। আমি আপোনাসকলে জ্ঞাতভাৱে জনাব বিচাৰিছোঁ যে শ্ৰদ্ধাৰ ৰাইজ, এই ডিমনিচকীয়া অঞ্চলৰ ৰাইজে আমাক বিগত বছৰকেইটিত যি ধৰণে সহায় সহযোগিতা আমাক আগবঢ়াই আহিছে, অনাগত দিনকেইটাতো সেই ধৰণে আমাক যেন সহায় সহযোগিতা আগবঢ়ায়। আপোনালোকৰ সহায় সহযোগিতাৰে আমি অনাগত দিনত এক মনোৰম পৰিৱেশৰ মাজত এই দিৱানৈ প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাখনি এই দৰঙৰ পৰাই অসমৰ ইতিমূৰৰ অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী সন্মানীয় বৰদুল্লাহ আহমেদ ডাঙৰীয়া, ডাক্তৰ মিজুল আহমেদ ডাঙৰীয়া, শামছুদ্দিন আহমেদ ডাঙৰীয়া, মেহবুবৰ ৰহমান ডাঙৰীয়া, মঞ্জুৰুল হক ডাঙৰীয়া, ডাইৰেবুল হক চৌধুৰী ডাঙৰীয়া, আৰিফুৰ ৰহমান ডাঙৰীয়াকে প্ৰমুখ কৰি কাৰ্যালয় মুকলিৰ উদ্বোধক মহোদয়কে প্ৰমুখ কৰি আমাৰ আমন্ত্ৰিত ব্যক্তিসকল, পশ্চিম দৰং উন্নয়ন পৰিষদৰ সভাপতি সম্পাদককে প্ৰমুখ সভাপতি সন্মানীয় বৰদুল্লাহ আহমেদক এখনি ফুলাম গামোচাৰে আদৰণি জনাবলৈ পশ্চিম দৰং উন্নয়ন পৰিষদৰ সদস্য আলমাছ দেৱক অনুৰোধ জনাইছোঁ। মেহবুবৰ ৰহমান দেৱক এখনি ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ। আদৰণি জনাব খেল পৰিচালনা সমিতিৰ সাংস্কৃতিক সম্পাদক ৰেজাউল হকে। বিগত বৰ্ষত আমাক উপসভাপতি হিচাপে সহযোগিতা দি অহা সন্মানীয় শামছুদ্দিন আহমেদ ডাঙৰীয়া দেৱকো এই চেগতে এখন ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ। আদৰণি জনাব পশ্চিম দৰং উন্নয়ন পৰিষদৰ অন্যতম সক্ৰিয় সদস্য মিণ্টু হক চৌধুৰী। বিগত বৰ্ষত উপসভাপতি হিচাপে আমাক সহযোগিতা দি অহা সন্মানীয় ডাক্তৰ মিজুল আহমেদ ডাঙৰীয়া, তেখেতক এই চেগতে এখন ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ। আদৰণি জনাব পশ্চিম দৰং উন্নয়ন পৰিষদৰ সক্ৰিয় সদস্য মৰ্তুজা আলী। আমাৰ দেৱক এই চেগতে এখন ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ। আদৰণি জনাব খেল পৰিচালনা সমিতিৰ সহকাৰী সম্পাদক নিতুল হুছেইনে। বৰ্ষকেইটিত আমাক ব্যৱস্থাপনাৰ বিভাগত থাকি সহযোগিতা দি অহা শ্ৰদ্ধাৰ ডাইৰেবুল হক চৌধুৰী ডাঙৰীয়াক এই চেগতে এখন ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ। আদৰণি জনাব পশ্চিম দৰং উন্নয়ন পৰিষদৰ সক্ৰিয় সদস্য জিতুমণি আহমেদে। আমাৰ মাজত উপস্থিত থকা শ্ৰদ্ধাৰ আৰিফুৰ ৰহমান, তেখেতকো এই চেগতে এখন ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ। আদৰণি জনাব খেল পৰিচালনা সমিতিৰ সহকাৰী সম্পাদক নিতুল হুছেইনে।
আমাৰ মাজত উপস্থিত থকা সন্মানীয় ইমদাদুল আহমেদ ডাঙৰীয়া